জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা 8 বছৰৰ এক পৰিকল্পিত ষড়যন্ত্ৰ ধন সম্পত্তিৰ লালসাত হত্যা কৰা হল জুবিন গাৰ্গক 8 ডিসেম্বৰত ৰাজহুৱা হ'ব সকলো তথ্য জুবিন গাৰ্গৰ লগত থাকি কোনে হত্যাৰ পৰিকল্পনা কৰিছিল 8 বছৰৰ শীতল মস্তিষ্কৰ এনে পৰিকল্পিত ষড়যন্ত্ৰ জুবিনক ধন সম্পত্তিৰ লোভত নিকট সহযোগী সিংগাপুৰত হত্যা কৰিছিল অধ্যক্ষ মহোদয় প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পায় মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক এসআইটিয়ে কোৱা নাই এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে যিমান বেইল এপ্লিকেশ্যন যিমান ৰিমাণ্ড এপ্লিকেশ্যন যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে গোটেইটো সেকশন 103 ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই তাৰ পৰা মই অনুভৱ কৰো যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই নহলে অন্তত কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি সাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টছ কেনিও নাই যদি বিৰোধী পক্ষৰ হাতত ডকুমেন্টছ আছে એટલે মোক কিয় খুদি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকৈ গম পালে মোক কিয় খুদি আছে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে সো এই কথাটো মই আজি হাউসক ক্লিয়াৰ কৰি দিলো দিস কেছ হেজ বিন ৰেজিষ্টাৰ্ড so that কোনো confusion na thake this case has been registered under section 61 section 105 section 106 and section 103 of bharatiya nyay sanhita মুখ্যমন্ত্ৰীৰ এই বক্তব্যই ৰাজ্যবাসীৰ মাজত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ জুবিন গাৰ্গৰ সিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাই অসমকেই নহয় সমগ্ৰ বিশ্বক জোকাৰি গৈছে যোৱা দুটামাহ জুবিনৰ বন্দনা আৰু তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি লক্ষ লক্ষ মানুহে অসম তথা সমগ্ৰ বিশ্বত প্ৰাৰ্থনা আৰু দাবী আন্দোলন অব্যাহত ৰাখিছে ৰাজনৈতিক দলবিলাকেও জুবিনৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি সুকীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰে গঠন কৰা এসআইটি সিংগাপুৰৰ পৰা অসমলৈকে 200 লোকক জেৰা কৰাৰ উপৰিও 7জন মূল অভিযুক্ত ৰূপে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিছে প্ৰত্যেকৰে দাবী এই ঘটনাৰ বাবে জগৰীয়াসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে যোৱা 25 নৱেম্বৰ মঙ্গলবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনতো সকলোৱে এই দাবীকে দোহাৰিছে এই ক্ষেত্ৰত লক্ষণীয় কথাটো হ'ল চৰকাৰী পক্ষ বিশেষভাৱে মুখ্যমন্ত্ৰীৰ বাহিৰে আন কোনেও আজিলৈকে জুবিনৰ মৃত্যুকাণ্ডক পোনপটীয়াকৈ হত্যাকাণ্ড বুলি অভিহিত কৰা নাই তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাৰ এসপ্তাহৰ ভিতৰতে এয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰিছিল কেৱল সেয়াই নহয় এসআইটিয়ে মুখ্যমন্ত্ৰীৰ হাতত আংশিক প্ৰতিবেদন দাখিল কৰাৰ পাছত যোৱা 25 নৱেম্বৰ তাৰিখে বিধানসভাৰ মজিয়াত জুবিনৰ মৃত্যুক এক হত্যাকাণ্ড বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা এই কথাক ৰাজনৈতিক বিষয় বুলি উৰুৱাই দিব পৰা বিষয় নহয় তেওঁ স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যাকাণ্ডৰ বাবে 8 বছৰৰ আগৰে পৰাই শীতল মস্তিষ্কৰে এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল আৰু এই ষড়যন্ত্ৰৰ মূল সেনাপতি আছিল তেওঁৰ অতি নিকট সহযোগী ধন সম্পত্তিৰ স্বাৰ্থতে মহান শিল্পীগৰাকীক এনেদৰে নিষ্ঠুৰভাৱে বিদেশৰ মাটিত হত্যা কৰা হ'ল বুলি মন্তব্য কৰি তেওঁ কয় যে আহি থকা সময়ত আদালতৰ মজিয়াত দাখিল কৰিবলগীয়া অভিযোগনামাত সুস্পষ্ট প্ৰমাণসহ সমুদায় বিষয় দাখিল কৰা হ'ব যি কথাই সমগ্ৰ ৰাজ্যত স্তম্ভিত কৰি তুলিব জুবিন গাৰ্গৰ হত্যাকাৰীক কি শাস্তি প্ৰদান কৰাটো আপুনি বিচাৰে কমেণ্টৰ জৰিয়তে জনাওক নিউজ ডেস্ক ৰিপৰ্ট নিউজ ডেইলি আসাম ডিজিটেল